হয়তো কোনোবাই তোমাক হাঁহিব, কাৰণ তোমাৰ লক্ষ্য তেওঁলোকতকৈ বেলেগ, কাৰণ তুমি ভিৰৰ পৰা আঁতৰি গৈছা। তুমি যদি ভিৰৰ পৰা আঁতৰি নোযোৱাই তেন্তে তোমাৰ আৰু তেওঁলোকৰ মাজত কি পাৰ্থক্য থাকিব? তুমি ভাবিছা তোমাৰ পাছৰ প্ৰজন্মৰ কথা আৰু তেওঁলোকে ভাবিছে নিজৰ কথা। তুমি তেওঁলোকৰ লগত নিজকে কিয় কম্পেয়াৰ কৰি আছা? তোমাৰ চিন্তাধাৰা আৰু তেওঁলোকৰ চিন্তাধাৰাৰ মাজত চন্দ্ৰ আৰু সূৰ্যৰ পাৰ্থক্য। নিজকে তুমি কম্পেয়াৰ কৰি নিজকে ভুল পথে গৈ আছো বুলি নাভাবিবা, মন বেয়া নকৰিবা, নিজকে ডিমটিভেট নকৰিবা। যদি তুমি জানা তুমি কি কৰি আছা, তোমাৰ মনৰ ইচ্ছাৰে কৰি আছা, তেন্তে নিজৰ ওপৰত বিশ্বাস ৰাখা। তোমাৰ ডিচিশ্যন কাহানিও ভুল নহয়, নিজে লোৱা সিদ্ধান্ত কাহানিও ভুল নহয়, কিন্তু নিজে লোৱা সিদ্ধান্তত টিকি থকাটো অলপ কঠিন। যদি তুমি নিজে লোৱা সিদ্ধান্তৰ ওপৰত টিকি থাকিব নোৱাৰা, আঁতৰি যোৱা, তেন্তে আনক দিয়া প্ৰতিশ্ৰুতি তুমি কেনেকৈ পালন কৰিবা? তোমাৰ ফিউচাৰ প্ৰজন্মৰ বাবে তোমাৰ এটা দায়িত্ব আছে। নিজকে এজোপা ডাঙৰ বৃক্ষ বনোৱা, নিজকে এজোপা জলকীয়া গছ বা তুমি নিজকে এজোপা অমিতা গছ নবনাবা, তুমি এজোপা বট গছ হোৱা, তুমি এজোপা ডাঙৰ জৰি গছ হোৱা, তুমি এজোপা বৰ গছ হোৱা, যাৰ ছাঁত মানুহ জিৰাব পাৰে, যাৰ ছাঁত বিভিন্ন ধৰণৰ গছ গজিব পাৰে। এখন শুকান মৰুভূমিত তুমি মৰীচিকা নহবা, এজোপা গছ হোৱা, যাৰ ছাঁত দুখে ভাগৰে অহা মানুহো জিৰাব পাৰে। ওচৰলৈ গ'লে মানুহে শান্তি পায়। তেনেকুৱা এজন ব্যক্তি হোৱা, যাতে তোমাক এৰি থৈ যোৱা ব্যক্তিজনে পস্তায় আৰু তোমাৰ মা আৰু দেউতাই মূৰ তুলি কথা ক'ব পাৰে। যিসকলে তোমাক এতিয়া হাঁহিছে, সেইসকল মানুহক তুমি প্ৰত্যুত্তৰ দিব লাগিব। প্ৰত্যুত্তৰ দিয়া। কালিলৈ বা পৰহিলৈ নহয়, আজি এতিয়াই আৰম্ভ কৰা। জীৱনৰ যুঁজ আৰম্ভ কৰা। হয়, তুমি কেইদিনমানলৈ ৰৈ গৈছিলা, তোমাৰ ভাগৰ লাগিছিলে, তাকে দেখি মানুহে ভাবিছিল তুমি হাৰ মানিলা, কিন্তু তুমি জানা যে তুমি হাৰ মনা নাই, তোমাৰ ভাগৰ লাগিছিলে, তুমি আঘাত পাইছিলা। সেই আঘাতক তুমি এতিয়া হেঙাৰ হ'বলৈ নিদিবা। সেই আঘাতক তুমি উৎসাহৰ উৎস বনোৱা। জংঘলত সেই পেট ভৰি থকা বাঘটো ইমান ডেঞ্জাৰাছ নহয় যিমান ডেঞ্জাৰাছ এটা ভোকত থকা বাঘ, এটা ঘায়েল দুখ পোৱা বাঘ। তুমি ভোকত আছা, তুমি দুখত আছা, তুমি আঘাত পাইছা। এটা আঘাতপ্ৰাপ্ত বাঘ যদি ইমান খাতনাক হ'ব পাৰে, তুমিতো এটা মানুহ। কিহৰ কাৰণে তুমি নিজৰ অপিনিয়নক আনৰ অপিনিয়নৰ দ্বাৰা ক্ৰছ কৰিছা? সূৰ্যয়ো বিৰতি লয়, চন্দ্ৰয়ো বিৰতি লয়, কিন্তু তাক দেখি পেলাই জানো মানুহে ক'ব পাৰিব সূৰ্যই পোহৰ দিবলৈ বন্ধ কৰিলে? আন্ধাৰে ভাবে যে আজিৰ পৰা সূৰ্য হাৰ মানিলে, কিন্তু সূৰ্যহে জানো হাৰ মানিব? তুমি সূৰ্য, তুমি নক্ষত্ৰ। এনেকুৱা এটা দিন আহিব, তোমাৰ প্ৰত্যেকটো উশাহত তোমাৰ সেই হেটাৰখিনি, তোমাক বেয়া পোৱা মানুহখিনি কঁপিব। তেওঁলোকে তোমাৰ ভৰিত আহি পৰিব। তেওঁলোকে তোমাক এদিন নাহি ফুলৰ মালাৰে, ফুলাম গামোচাৰে সৈতে ফুল তিতিলিৰে তোমালোকক আদৰণি জনাব, তোমাক আদৰণি জনাব। উঠা, সাৰ পোৱা আৰু দেখুৱাই দিয়া তুমি কোন।